নমস্কাৰ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি অৰ্থাৎ 10/9/2023 তাৰিখে যি D.el.ed পেইড এক্সাম হৈ গ'ল 2023 চনৰ সেই এক্সামটোৰ যিখিনি প্ৰশ্ন আছিল এই ভিডিঅ'টোত আমি সেই প্ৰশ্ন উত্তৰখিনিৰ কি প্ৰশ্নখিনি সমাধান কৰিম। যিসকলে এই এক্সামটো দি আহিছিল যোৱাকালি তেওঁলোকে চাব পাৰিব ভিডিঅ'টো বা কিমান তেওঁলোকৰ ভুল হ'ল কিমান শুদ্ধ হ'ল। যিসকলে এইটো এক্সাম দিয়া নাই তেওঁলোকৰো হয়তো এটা ধাৰণা হ'ব যে আগলৈ পৰীক্ষাসমূহত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। গতিকে ভিডিঅ'টো চাব আপোনালোকে শেষলৈ। বহুত দীঘল নহয় বাৰু, 15-16 মিনিটমানৰ ভিডিঅ' হয়। অকণমান টাইম উলিয়াই চাব প্ৰশ্ন উত্তৰকেইটা আৰু নিজকে জুখি চাব পাৰিব কিমানো শুদ্ধ হৈছে বা কিমান ভুল হৈছে। প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ বাৰু আমি। প্ৰথম প্ৰশ্ন আহিছিল, ভাৰতৰ ৰাজধানীৰ মূল পথটোৰ নতুন নাম কি? উত্তৰ সোণালী চতুৰ্ভুজ। নেক্সট কুৱেশ্যন আহিছিল, সোণালী বিপ্লৱৰ সৈতে কোনটো সম্পৰ্কিত? দ্য গল্ডেন ৰিভলিউশ্যন ইজ ৰিলেটেড টু। মই আটাইখিনি অপশ্যন ইনক্লুড কৰা নাই বাৰু, সঠিক উত্তৰটো ইয়াত দি দিছোঁ। এনচাৰ, দ্য প্ৰডাকশ্যন অফ হৰ্নি এণ্ড হৰ্টিকালচাৰ। নেক্সট কুৱেশ্যন আহিছিল, কোনটো গ্ৰহৰ উপগ্ৰহ নাই? আপোনালোকৰ এটা আইডিয়া হ'ব আগলৈ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। এইটো উত্তৰ বুধ আৰু শুক্ৰ হয়। নেক্সট কুৱেশ্যন আহিছিল, কোনটো সংশোধনীৰ জৰিয়তে ধৰ্ম নিৰপেক্ষ আৰু সমাজবাদী আদি অন্তৰ্ভুক্ত কৰিছিল? ইণ্ডিয়ান পলিটিৰ কুৱেশ্যন আহিছিল। আপোনালোকে চাব আগৰ পৰীক্ষাবিলাকত চাব, যিবিলাক এক্সাম আহি আছে ইণ্ডিয়ান পলিটিৰ কুৱেশ্যন চাব, ইণ্ডিয়ান হিষ্ট্ৰী চাব। উত্তৰ 42nd এমেণ্ডমেণ্ট 1976, 42তম সংশোধনী হয়। নেক্সট কুৱেশ্যন, একক নাগৰিকত্ব থকা দেশখনৰ নাম কি? বহুত কঠিন প্ৰশ্ন অহা নাই বাৰু, সহজ প্ৰশ্নই আহিছিল। উত্তৰ ভাৰতবৰ্ষ। নেক্সট কুৱেশ্যন আহিছিল, 2024 চনৰ G20 সন্মিলন ক'ত অনুষ্ঠিত হ'ব? 9 আৰু 10 ছেপ্টেম্বৰত ভাৰতবৰ্ষত G20 সন্মিলন অনুষ্ঠিত হৈছে, সেইটো মনত ৰাখিব। আৰু নেক্সট G24ত সেইটো ক'ত হ'ব? ব্ৰাজিল। নেক্সট কুৱেশ্যন, XC ৰোমান সংখ্যাৰ মান কিমান? উত্তৰ 90। এইটো জানেই বাৰু সকলোৱে। নেক্সট কুৱেশ্যন আহিছিল, ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ধাৰণাটো ক'ৰ পৰা লোৱা হৈছে? মানে যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, এই ব্যৱস্থাটো ক'ৰ পৰা লোৱা হৈছে? উত্তৰ কানাডা। মোৰ এনচাৰসমূহ ভুলো হ'ব পাৰে, মই সকলো প্ৰশ্নৰ উত্তৰ মোৰ সঠিক নহ'বও পাৰে বাৰু। যদি আপোনালোকে জানে কমেণ্ট কৰি কৈ দিব। নেক্সট কুৱেশ্যন আহিছিল, প্ৰথম মহিলা ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? উত্তৰ প্ৰতিভা দেৱী সিং পাটিল।
10 নম্বৰ প্ৰশ্ন তেজৰে কমলাপতি বৰগীতটোৰ ৰচক কোন প্ৰশ্নকেইটা লিখি ল'ব আপোনালোকৰে সুবিধা হ'ব চাব পাৰিব পিছত উত্তৰ শ্ৰী শ্ৰী মাধৱদেৱ নেক্সট কুৱেশ্যন ইণ্ডিকা নামৰ পুথিখন কোনে ৰচনা কৰিছিল এই প্ৰশ্নটো সুধিয়ে থাকে সৰু সুৰা এক্সামবোৰত বাৰু ইণ্ডিকা পুথিখনৰ ৰচক কোন উত্তৰ মেগাস্থেনিছ 12 নম্বৰ প্ৰশ্ন পেন্সিলৰ HB শব্দটোৱে কি বুজায় উত্তৰ হাৰ্ড ব্লেক নেক্সট কুৱেশ্যন অসমৰ ক'ত মৃৎশিল্প উদ্যোগ পোৱা যায় উত্তৰ আখাৰীকান্দি ধুবুৰী জিলাত আখাৰীকান্দি নামৰ ঠাইটো ধুবুৰী জিলাত আছে 14 নম্বৰ প্ৰশ্ন জনমুৰি আই কি জনমুৰি আইৰ সূত্ৰটো জাতীয় আই ডিভাইডেড মুঠ জনসংখ্যা এখন ঠাইৰ মুঠ জনসংখ্যাৰ লগত জাতীয় আইটো ডিভাইড কৰি দিলে জনমুৰি আই পোৱা যায় এইটো এটা ডেফিনেশ্যন হয় বাৰু নেক্সট প্ৰশ্ন আছিল ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল হিষ্ট্ৰী কুৱেশ্যন উত্তৰ ইংৰাজ আৰু মানৰ মাজত নেক্সট কুৱেশ্যন Na2CO3 10H20 is a এইটোৰ অৰ্থটো কি কাপোৰ ধোৱা ছডা অৰ্থ নহয় বাৰু ঠিক নেক্সট কুৱেশ্যন পৃথিৱীৰ বয়স কিমান 4,500 কোটি বছৰ প্ৰায় দেই এইবিলাক আনুমানিক ধৰা হয় বাৰু ইমান কাৰেক্টটো কোনেও ক'ব নোৱাৰে নেক্সট কুৱেশ্যন নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত উত্তৰ চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত কামাখ্যা মন্দিৰ কোন পাহাৰৰ ওপৰত অৱস্থিত জনাবচোন নেক্সট কুৱেশ্যন নীলযুগ অচল সন্ধি ভাঙা আহিছিল বা সন্ধি মিলোৱা আহিছিল নীলাচল এইটো জানে বাৰু চবে নেক্সট কুৱেশ্যন 2019 চনত জ্যোতিপ্ৰসাদ আগৰৱালা বঁটা কোনখন চিনেমাই লাভ কৰিছিল উত্তৰ জোনাকী বৰুৱা নেক্সট কুৱেশ্যন সেন্দুৰীয়া চবে জানে ইমান সহজ প্ৰশ্ন হয় এইটো নেক্সট কুৱেশ্যন আছিল হুইচ কাণ্ট্ৰিজ মেক লিথিয়াম ট্ৰেংগল তিনিটা বাহু তিনিখন বিশাল দেশৰ নাম এই তিনিখন দেশৰ নাম উলিছে লিথিয়াম ট্ৰেংগল বুলি কয়
এনচাৰ আৰ্জেণ্টিনা, বলিভিয়া আৰু চিলি। মনত ৰাখিব দেই এইবোৰ প্ৰশ্ন। নেক্সট কুৱেশ্যন আহিছিল আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখন ক'ত আৰু কেতিয়া হৈছিল? আছাম হিষ্ট্ৰী কুৱেশ্যন এইটো। উত্তৰ ইটাখুলি ৰণ। ইটাখুলিত হৈছিল, সেইবাবে ইটাখুলি ৰণ। 1682 চনত হৈছিল ইটাখুলিৰ ৰণ। নেক্সট কুৱেশ্যন আহিছিল যি বস্তুৰ ভাৰ আৰু ওজন দুয়োটাই থাকে তাক কি বোলে? উত্তৰ পদাৰ্থ। নেক্সট কুৱেশ্যন ডিঙিৰ পাছফালৰ অংশটোক কি বুলি কোৱা হয়? উত্তৰ গলধন। নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ দীঘল ৰিভাৰ ক্ৰুইজ গংগা ভিলাছে প্ৰথমে ক'ৰ পৰা ক'লৈ যাত্ৰা আৰম্ভ কৰিছিল? এইটো অকণমান টান প্ৰশ্ন আহিছিল বাৰু। উত্তৰ বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ। নেক্সট কুৱেশ্যন এছআই ইউনিট একক কি? উত্তৰ নিউটন। নেক্সট কুৱেশ্যন pH লেভেল কিমানৰ পৰা কিমানলৈ থাকে? উত্তৰ 0ৰ পৰা 14লৈ। নেক্সট কুৱেশ্যন নৰ্থ ইষ্ট কাউন্সিলৰ মুখ্য কাৰ্যালয় ক'ত আছে? এইবোৰ কমন প্ৰশ্ন হয়। এইটো পৰীক্ষাত আহিছে বুলি যে বেলেগত নাহিব তেনেকুৱা কোনো কথা নাই। উত্তৰ শ্বিলং। নেক্সট কুৱেশ্যন ভৌম বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ নৰকাসুৰ। ভৌম বংশ নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন আহিছিল সংবিধানৰ কিমানতম অনুচ্ছেদৰ মতে 6ৰ পৰা 14 বছৰলৈ সকলো শিশুক বিনামূলীয়া শিক্ষাৰ অধিকাৰ প্ৰদান কৰা হৈছে? উত্তৰ 21ম অনুচ্ছেদ। নেক্সট কুৱেশ্যন অপাৰেশ্যন স্মাইল কিহৰ লগত জড়িত? উত্তৰ সন্তানহীন শিশু বিচাৰি উলিওৱা বা উদ্ধাৰ কৰা শিশুৰ লগত জড়িত হয় অপাৰেশ্যন স্মাইল। সেইটো মনত ৰাখিলেই হ'ল আপোনালোকে শিশুৰ লগত জড়িত বুলি। 33 নম্বৰ প্ৰশ্ন স্ত্ৰী পৈত্ৰই কোনটো? তাৰ অপশ্যন আছিল 4টা। মই অপশ্যনকেইটা ইনক্লুড কৰা নাই বাৰু ইয়াত।
উত্তৰ চাপনি। নেক্সট কুৱেশ্যন, আলিগড় মুভমেণ্ট কোনে আৰম্ভ কৰিছিল? উত্তৰ ছাৰ ছৈয়দ মহম্মদ খান। এইকেইটাই আছিল প্ৰশ্ন। মেথছ আৰু ইংলিছৰ প্ৰশ্নখিনি আমি লোৱা নাই। নেক্সট ভিডিঅ'ত যদি আপোনালোকক মই সেইখিনি কালেক্ট কৰিব পাৰোঁ আপোনালোকক জনাই দিম বাৰু ভিডিঅ' বনাই কিনে। চ' ভিডিঅ'টো যদি চাই ভাল লাগিছে এটা লাইক কৰি দিব, আৰু যদি মোৰ ভুল হৈছে, মইতো সকলো উত্তৰ মোৰ শুদ্ধ নহ'বও পাৰে, আপোনালোকে যদি ভুল হৈছে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই। জয় আই অসম।